যোন ছোৱালী নকৰে মেকআপ সেই ছোৱালীৰ গাইছ ল'ৰাৰ লগত হ'বই ব্ৰেকআপ। হে গাইছ অন্য এটা ধামাকা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু একদম ধামাকা ভিডিঅ' মানে ধামাকা মানে একদম ফালাফালি মানে জুই হ'ব ভিডিঅ'টো গাইছ মানে আজিৰ পৰা আৰম্ভ হ'ল ৰাস। তো আমাৰ কাষতো বাৰু ৰাস হয়, আমাৰ মানে ইয়াৰ পৰা মানে বেলেগ জেগাত যাব লগা দৰকাৰ নাই আৰু চব পূজা আমাৰ কাষতে হয়। তো আজি পূজাখন আপোনালোক দেখুৱাম আৰু তো সকলো দেখুৱাম, আপোনালোকে চাই থাকক আৰু আপোনালোকে নতুনকৈ চাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু গধূলি ৰাসত যাম আৰু ৰাসত এইবাৰ মানে অলপ ইউনিক বস্তুবোৰ কৰিছে বাৰু। আগতে বাৰু সৰু হৈছিল, সৰু মানে থিয়েটাৰ আছিল, এইবাৰ বাৰু থিয়েটাৰ নাই কিন্তু ফাংচন কিবা কিবি আছে। তো অহাকালিও দেখুৱাম আৰু আজি বাৰু গধূলি দেখুৱাম আৰু গধূলি আপোনালোকক ধুনীয়াকৈ লগ পাইছোঁ। তো চাই থাকক ভ্লগটো লাষ্টলৈ দেই। আৰু এতিয়া মানে দিনত মানে ৰাসত গৈছিলোঁ কিন্তু ৰাসত মানে কিবা কিবি কৰি আছিল, মানে হোৱা নাছিল চব কাম। তো সকলোবোৰ মানে মানুহ কম আছিল, সেইকাৰণে ভাবিলোঁ মানে দিনত কৰি আছিল কামবোৰ, সেইকাৰণে দিনত নেদেখুৱালোঁ। দিনত দেখুৱাইনো কি কৰিম আৰু দিনত মানে বেছি ভালো হোৱা নাছিল। কিন্তু ৰাতি ধুনীয়াকৈ আপোনালোকক সকলো দেখুৱাই দিম, আপোনালোকে চাই থাকক। আপোনালোকক মই সকলো দেখুৱাই দিম বুলি কৈছোঁ, এইটো দেই আৰু সকলোকে দেখুৱাই দিম। তো চাই থাকক ভ্লগটো লাষ্টলৈ এনজয় কৰক। এনেকুৱাকৈ গধূলি গ'ল আৰু এতিয়া মানে পূৰা ফাইল মিলি আমি যাইছোঁ ৰাস চাবলৈ। তো আপোনালোকক দেখুৱাইছোঁ ৰাসত আৰু একদম ধামাকা হ'ব, ধামাকা ব্লগ। তো চাই দিয়ক ভ্লগটো লাষ্টলৈ নতুনকৈ আহিছে যে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এতিয়া ৰাসৰ পিনে যাইছোঁ, ৰাস বেছি দূৰ নাই আৰু অলপমান আছে। তো যাই পিনে লগ পাইছোঁ, আমি পূৰা ফাইল আছোঁ, আপোনালোক দেখুৱাই আছোঁ। তো এইফালে আৰু আগত আছে কেইটামান। তো আগত মানে পূৰা ফাইল আছোঁ আমি, পূৰা ফাইল। আৰু কোনোবা কাজিয়া কৰিব খুজিলে দিম আৰু দেই। আৰু গাইছ এইফালে ফাইনেলি পাই গ'লোঁ পূজাৰ গেট, মানে মেইন গেটটো মানে ভিতৰৰ পিনে যে আৰু এটামান গেট আছে। তো দেখুৱাই আছোঁ, এইটো গেটটোৰ পিছত যাই লওঁ। মানে এইফালে মানে এতিয়া মেইন মন্দিৰটো আপোনালোক দেখুৱাইছোঁ, মেইন মন্দিৰটো ধুনীয়াকৈ দেখুৱাইছোঁ। তো চাই দিয়ক ব্লগটো লাষ্টলৈ। তো প্ৰথম মেইন মন্দিৰটো আপোনালোক ধুনীয়াকৈ দেখুৱাইছোঁ। তো এইফালে চাওক আগৰ পিনে মেইন মন্দিৰ দেখুৱাইছোঁ। আৰু এইফালে গৈছে এইটো মেইন মন্দিৰ। তো মেইন মন্দিৰটো ধুনীয়াকৈ আপোনালোকে চাই লওক। এইফালে মেইন মন্দিৰটো আপোনালোকে দেখিলে। তো এতিয়া আমি ভিতৰৰ পিনে যাম, মানে সেইফালে মানে আগৰ পিনে কিবা কিবি আছে। তো মেইন মন্দিৰটো প্ৰথম চাই লওক। মন্দিৰৰ পৰা আহিলোঁ, এইফালে আছে হনুমান। তো হনুমানটো দেখুৱাইছোঁ। তো গাইছ এইফালে চাওক, এইটো হৈছে হনুমান। তো এইফালে আছে ৰাধাকৃষ্ণটো দেখুৱাইছোঁ আপোনালোকক ধুনীয়াকৈ। আৰু গাইছ আপোনালোকক মই শিৱটো ভালকৈ দেখুৱাইছোঁ, চাই দিয়ক শিৱটো। আৰু গাইছ এইফালে আছে ধাৰাৰে বনোৱা গেট, আগৰ পিনে আপোনালোকে চাই লওক। এইফালে ধাৰাৰে বনোৱা গেট আৰু এইফালে লিখা আছে আই লাভ বালিসত্ৰ। মানে ইয়াত মানে ফটো উঠাৰ কাৰণে, আৰু ময়ো বহুত ফটো উঠিলোঁ, আপোনালোকে থাম্বনেইলত দেখিলেই চাগে। আৰু এইফালে আৰু ফটো উঠিম, গধূলিৰ দিনত উঠিছিলোঁ বাৰু এইটো ফটো। তো এইফালে চাওক ধাৰাৰে বনোৱা গেট, আৰু এইফালে সোমাই গ'লে আমি প্ৰতিমাবোৰ দেখিবলৈ পাম, যোনবোৰ মূৰ্তি হয়, মৃন্ময় মূৰ্তি। ভিতৰত মন্দিৰৰ ভিতৰত গাইছ আপোনালোকক মন্দিৰৰ প্ৰতিমাবোৰ ভালকৈ দেখুৱাইছোঁ। চাই দিয়ক ব্লগটো লাষ্টলৈ আৰু প্ৰতিমাবোৰ দেখুৱাই। আৰু গাইছে এইফালে শ্ৰীকৃষ্ণটো ধুনীয়াকৈ চাই লওক আপোনালোকে, এইফালে কি ধুনীয়া লগা হৈছে। তো এইফালে গোটাইকেইটা বাৰু শ্ৰীকৃষ্ণই কি ক'ম আৰু নেক্সট লেভেল, মানে কি ক'ম, ক'বলৈ ভাষা নাই, নেক্সট লেভেল লাগিছে। আৰু আপোনালোকক মই মটু পেটলু দেখুৱাইছোঁ, মটু পেটলু গাইছ, মটু পেটলুটো কেনেকুৱা বনাইছে আপোনালোকক দেখুৱাইছোঁ, মটু পেটলু গাইছ। আৰু গাইছ মোৰ ফালৰ পৰা কিন্তু এইটো মটু পেটলু লগা নাই, কিবা বেলেগে লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু মানে মই ইনচাল্ট কৰা নাই বাৰু। আৰু এইফালে চাওক গৰু, মানে দামৰি, মানে সৰু চানাবোৰ। আৰু এইফালে ধুনীয়া ডেক'ৰেশ্যনৰ সৈতে এইফালে মানে পতাকা উত্তোলন কৰিছিল ৰাতিপুৱা। আৰু পিছফালে মানে কিবা এটা পুখুৰী বনাই আছে, মানে পানী ৱাটাৰফলৰ মানে কৰাৰ কাৰণে, কিন্তু হোৱা নাই এতিয়ালৈকে। তো হ'লে বাৰু আপোনালোকক দেখুৱাম, আজি বাৰু নেদেখুৱাম, অহাকালিলৈ হ'ব। অহাকালি মানে বনাই আছে এতিয়া, কিন্তু হোৱা নাই, কিয় বা গম নাপাওঁ। তো হ'লে বাৰু অহাকালি দেখুৱাম আপোনালোকক। ধুনীয়া কিবা কিবি বনাইছে, আপোনালোকক দেখুৱাইছোঁ ধুনীয়া গাইছ কি বনাইছে আপোনালোকক ধুনীয়াকৈ দেখুৱাইছোঁ। তো চাই দিয়ক ব্লগটো। আৰু এইফালে মানে বনাইছে দেখুৱাইছোঁ। আৰু গাইছে এইফালে লিখিছে দিয়ক আই লাভ বালিচত্ৰ। আপোনালোকে আহিব পাৰে ৰাসত, ধুনীয়া লগা হৈছে আই লাভ বালিচত্ৰ গাইছ। কি ক'ম আৰু নেক্সট লেভেল, ক'বলৈ ভাষা নাই মোৰ, মানে ভাষা ওলাই অহা নাই। আৰু নেক্সট লেভেল, মানে ইয়াত বহুত ফটো উঠিম, আৰু এতিয়া ফটো উঠি মোবাইলৰ স্পেচ ভৰ্তি কৰি দিম, আৰু কি ক'ম আৰু।
চ' গাইজ ভিডিঅ'টো এডিট কৰিব আছে মানে ঘৰত যাই এতিয়া এডিট কৰিম আৰু এইফালে নাম আৰম্ভ হ'ব তো আমি বাইদেউ নাম নাচাওঁ আমি ঘৰৰ পিনে যাই পিনে মানে অলপ শুই থাকোঁ মানে আৰু ভিডিঅ'টো এডিট কৰিব আছে আৰু আপোনালোকে শুই থাকক কিমান ভিডিঅ' চাই তো এতিয়া মই সমাপ্ত কৰিম ৰ'ব যদি মানে চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো একদম যি কৰে কৰি দিয়ক আৰু তো আপোনালোকে সকলো কৰি দিব আৰু মানে ভিডিঅ'টো ইমান আহিছিল আপোনালোকে দেখিলে ভিডিঅ'টো কেনেকুৱা আৰু কিবা কিবি মানে বনাই আছে এতিয়া মানে দিনত বাকী কৰিছিল গম নাপাওঁ আৰু কিবা কিবি বনাই আছে এতিয়া তো সেইবোৰ হ'লে মানে কালি ভালকৈ এটা ভ্লগ বনাই আপোনালোকক দেখুৱাম আৰু বহুত দিন ভ্লগ মানে 2দিনমান আগতে ভ্লগ আহিছিল নেকি এটা জগাত পূজাত আৰু এতিয়া মানে মই ভ্লগ দিয়া নাই আৰু এতিয়া আপোনালোকৰ ইনষ্টাগ্ৰাম আইডিটো মোৰ আহি আছে আপোনালোকে তাতে যাই মোক ফ'ল' কৰিব পাৰে তাতে কিছুমান ফটো আহে আৰু আপডেটো আহে মানে ভিডিঅ' দিম কেতিয়া তো সেইবোৰ আপডেট আহি থাকে মানে ষ্টৰিত তো আপোনালোকে ফ'ল' কৰি লওক ইনষ্টাগ্ৰাম আইডিৰ তলত আহি আছে তো আপোনালোকে ফ'ল' কৰি ল'ব তো এতিয়া ঘৰৰ পিনে যাওঁ আৰু আজি ভিডিঅ' ইমান আছিল থেংক ইউ ফৰ ৱাচিং বাই